welcome to Pooja's vlog. Back at me, I gave a move. That ain't a problem, I know it with Gucci had to. Friends, good morning. আজি মই ৰাস্তাৰ পৰা মোৰ ভিডিঅ'টো ষ্টাৰ্টিং কৰিছো কাৰণ কিয় বহুত বেছি গৰম ঘৰৰ পৰা ওলাওতে ভিডিঅ'টো কৰা নহল আধা ৰাস্তা আহি মনত পৰিলে যে ভিডিঅ' ষ্টাৰ্ট কৰিব লাগে অকমান সময় ৰখিছিলো ৰখি পেলাই এতিয়া আকৌ গৈ আছো বহুত বেছি ৰ'দ দিছে অৱস্থা বেয়া তথাপিও গৈ আছো হাজো আহি পাই গলো এতিয়া ইয়াতে অকমান ৰখিম যেহেতু মোৰ মামাৰ ঘৰ তাৰ পাছত আমি মন্দিৰলৈ যাম মামাহঁতৰ ঘৰত অকমান সময় ৰখিলো চাহ পানী খালো খাই লৈ এতিয়া মন্দিৰলৈ আহিছো মামাহঁতৰ ঘৰত আমি কি কৰিলো কি নকৰিলো সেইখিনি ভিডিঅ' লোৱা নহল যেহেতু গৰম লাগি আছিল বহুত বেছি সেইকাৰণে অকমান ৰেষ্ট লৈ ললো ভিডিঅ' কৰা নহল ভৰিয়াত ধোৱা হৈ গ'ল এতিয়া আমি মন্দিৰৰ ওপৰলৈ গৈ আছো আপোনালোকেও বলক আমাৰ লগত ফাইনেলি পাই যাম আৰু আজি ৰ'দ বহুত বেছি সেইটো কাৰণে বেছি গৰম লাগিছে আৰু ভাগৰ লাগিছে বলা ভাগৰ লাগিছে নেকি তোমাৰ নাই লাগা বলা নহ'লে আৰু বাকী অলপমান আছে অকণমান ৰখিছোঁ মোৰ লগত টিকলাজনেও ৰখি আছে এইফালে আছে দূৰৰ দেখি সি বহি আছে টিকলা অকণমান ৰখি আৰু যাব লাগিব 50% আহিলোঁ আৰু 50% যাব আছে বলা এতিয়া আমি চাকিবোৰ ধুবলৈ গৈ আছোঁ চাকি ধুই লওঁ তাৰপিছত চাকি জ্বলাব লাগিব
প্ৰথমে আমি নৰসিংহত সেৱা জনালোঁ, তাৰ পাছত আমি এতিয়া লক্ষী মন্দিৰত আহিছোঁ। লক্ষী মন্দিৰত সেৱা জনাই এইবাৰ মাধৱত যাম। ভিতৰখন দেখাব নোৱাৰিম, মাধৱ মন্দিৰৰ ভিতৰখন দেখাব নোৱাৰিম, বাহিৰৰ পৰাই চাই লওক, পাৰ্মিশ্যন নাই বুলি কৈছে ভিতৰ দেখুওৱা। ফ্ৰেণ্ডছ, এতিয়া মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আমি মাধৱ মন্দিৰত আহিছিলোঁ। বহুতে হয়তো চিনি পায় এইটো মন্দিৰ, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে এইটো মাধৱ মন্দিৰ হয়, হাজোত আছে। এতিয়া এইটো মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আমি আজি বহুত বেছি গৰমত ঘামি মোৰ অৱস্থা নোহোৱা হৈ গৈছে। আপোনালোকেতো দেখিছেই চাগে মোৰ অৱস্থাটো, কিন্তু কি কৰিম, গৰম হ'লেও আহিছোঁ যাতে, ভাবিলোঁ আৰু বেলেগ এটা মন্দিৰো চাই যাওঁ একেলগে আহোঁতে। এতিয়া এটা বেলেগ মন্দিৰলৈ গৈ আছোঁ, বলক তেতিয়াহ'লে আমাৰ লগত, আৰু ক'তনো যাওঁ চাব। আজি মন্দিৰত মই অকলে অহা নাই, মোৰ লগত আৰু আছে দুজন। এজন টিকলা আহিছে, টিকলাজনক আপোনালোকক দেখাই দি আছোঁ, বলক। হাই কোৱা। এইযোৰ মোৰ মামাৰ ল'ৰা হয়, হাজোৰে হয়, ইয়াতে মোৰ মামাৰ ঘৰ হয়। তো আহোঁতে তাকো লৈ আহিলোঁ ঘৰত সোমাই। মাধৱ মন্দিৰৰ পৰা এতিয়া আমি তলত নামি গৈ আছোঁ। তলত নামি আমি বেলেগ মন্দিৰটোলৈ যাম। সেই মন্দিৰটো ওচৰতে আছে, এইটো ৰাস্তাৰে সেই মন্দিৰটো পায়। মোৰ সন্মুখত যোনটো দেখিছে সেইটো গণেশ মন্দিৰ হয়, যোনটো আজি আমি নাযাওঁ। আজি আমি বেলেগ এটা মন্দিৰতহে গৈ আছোঁ। এইটো মন্দিৰত আৰু বেলেগ এদিন আহিলে আপোনালোকক দেখাম। হাজোত বহুতবিলাক মন্দিৰ একেলগে আছে, যোনটো এদিনতে চাই সম্পূৰ্ণ কৰিব নোৱাৰি। আধা মই স্কুটিত আহিলোঁ, আহি নামি দিলোঁ। স্কুটিখন নুঠে, কাৰণ কিয় বেছি আপ আৰু ময়ো বেছি শকত, সেইটো কাৰণে স্কুটিখন নুঠে। তো ভাইটিক তাতে পঠাই দিলোঁ স্কুটিখনত। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ। অলপ আপ আছে, ভাগৰ লাগিছে, আকৌ যাব লাগিব এতিয়া। আহি মন্দিৰ পাই গ'লোঁ, আৰু অকণমান ওখ আছে, সেইখিনি পাৰ কৰিলে মন্দিৰ পাই যাম। আহিয়ে দেখিলোঁ কিবাহৰ শ্বুটিং চলি আছে, কিবা গম নাপালোঁ। আৰু এইটোৱে হ'ল মন্দিৰটো, আমি য'ত আহি আছিলোঁ সেই মন্দিৰটো। আপোনালোকে চাই লওক কেনেকুৱা লাগিছে মন্দিৰটো, আৰু মন্দিৰটোৰ ওচৰৰ লোকেশ্যনখিনি। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ঘৰত যোৱাৰ আগতে এবাৰ মাহীহঁতৰ ঘৰত যাম, তাৰপাছত আমি ঘৰত যাম। বলক তেতিয়াহ'লে মাহীহঁতৰ ঘৰটো এবাৰ আপোনালোকে চাই ল'ব। নামি আহোঁতে পিছে মই স্কুটিতে আহিলোঁ, অলপ আৰামত, যাওঁতে অলপ কষ্ট হৈছিল। এতিয়া গৈ আছোঁ আমি। ইমান ধুনীয়া এটা পৰিৱেশ মোৰ মাহীৰ ঘৰৰ ছাদৰ ওপৰৰ পৰা দেখা পায়। তো মই চাই আছিলোঁ, মই ভাবিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ মইনো কিয় অকলে চাওঁ, মই আপোনালোককো দেখাই দিওঁ, আপোনালোকৰো চাগে চাই ভাল লাগিব এই পৰিৱেশটো। মোৰ কিন্তু খুব ভাল লাগিছিলে, যিহেতু গধূলি আন্ধাৰ হওঁ নহওঁ এনেকুৱা হৈ আছিলে, তাৰোপৰি ঠাণ্ডা বতাহ আহি আছিলে। দিনটো বহুত গৰমত ইফাল সিফাল কৰি ভাগৰুৱা হৈ গৈছিলোঁ, সেইটো কাৰণে মই বহুত বেছি এনজয় কৰিছিলোঁ এইটো ৱেডাৰটো আৰু এই পৰিৱেশটো। আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মোক। আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। এতিয়া মই ঘৰত গৈ আছোঁ। ঘৰত গৈ পাওঁতে অকণমান ৰাতি হ'ব, আৰু ঘৰত গৈ ভিডিঅ' বনোৱা নহ'ব, যিহেতু মোৰ বহুত বেছি ভাগৰ লাগিছে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু মৰম জনাব মোৰ ভিডিঅ'টোলৈ।